নমস্কাৰ বন্ধুসকল, ৱেলকাম মাই জেডা 0.2 ষ্টৰী চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ব্ৰেকআপ শ্বৰ্ট ষ্টৰী। আশা কৰোঁ আপোনালোকে এই ব্ৰেকআপ ষ্টৰীটো শুনি ভাল পাব। প্ৰেম সকলো মানুহৰ জীৱনতে হয়, কিন্তু সকলো মানুহৰ প্ৰেম জানো ছাকচেছফুল হয়? 100% লোকৰ ভিতৰত কেৱল 20% লোকৰহে প্ৰেম ছাকচেছফুল হোৱাত দেখা যায়। বাকী 80% লোকৰ স্মৃতি হৈ ৰৈ যায় নিজৰ প্ৰেম কাহিনী। এনেকুৱাই কাহিনী এটা লৈ আহিছোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ। ষ্টৰীটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ, যিহেতু এইটো মোৰ নিউ চেনেল হয়, গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকন ঘণ্টাটো বজাই দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে ষ্টৰীটো শুনি। আহক আজি আমি ষ্টৰীটো আৰম্ভ কৰোঁ। আজি আমাৰ ষ্টৰীটো এহাল মৰম লগা কাপলছৰ হয়, যাৰ লাভ ষ্টৰী ছাকচেছ নহ'ল। ল'ৰাটোৰ নাম হৈছে ৰাজা গগৈ আৰু ছোৱালীজনীৰ নাম হৈছে চিমি দাস। তেন্তে কিয় ছাকচেছ নহ'ল তেওঁলোকৰ লাভ ষ্টৰী শুনো আহক। হেল্ল' শুনিছানে? তুমি কিয় নুবুজা বাৰু? তোমাক কিমানবাৰ ক'লোঁ তুমি মোলৈ ফোন নকৰিবা, তোমাক আৰু মই ভাল নাপাওঁ। কিন্তু হঠাতেনো কি হ'ল? এনেকৈ যে তুমি মোক এৰিব পাৰিছা? মুঠতে তুমি মোৰ লাইফৰ পৰা যোৱাগৈ, প্লিজ বেলেগ বিচাৰি ল'বা প্লিজ। তুমি এনেকৈ ক'লে নহ'ব নহয়। তুমি কি ইমান দিনৰ পৰা মোৰ লগত চেনি খাই আছিলা? তোমাক ইমান ভাল পালোঁ আৰু আজি তুমি এইবোৰ কি কৰিছা? মই জানিব বিচাৰোঁ, মোক এৰা কাৰণটো কোৱা। না একো নহয়, একো কাৰণ নাই, এনেই এৰি দিছোঁ তোমাক, হ'ল। এতিয়া আজিৰ পৰা ফোন নকৰিবা। মই জানো এইটো সঁচা নহয়, কাৰণ মই যিমান তোমাক ভাল পাইছিলোঁ তুমিও মোক সিমান ভাল পাইছিলা। প্লিজ কোৱা, কিয় এনেকুৱা কৰি আছা? তুমি কিয় বুজি নোপোৱা? মোক আৰু ফোন নকৰিবা প্লিজ। তুমি যদি মোক সঁচা ভাল পাইছিলা মোক আৰু ফোন নকৰিবা। ঠিক আছে নকৰোঁ বাৰু তোমাক আৰু ফোন, নিদিওঁ আৰু তোমাক ডিষ্টাৰ্ব। কিন্তু প্লিজ মোৰ লগত এনেকুৱা কিয় কৰিলা? এবাৰতো কোৱা। তোমাক আৰু বুজাব নোৱাৰোঁ, গুড বাই। তোমাক মই ব্লক কৰিছোঁ। হেল্ল' অনামিকা, হেল্ল'। আৰু 1 years মানৰ পিছত অনামিকাৰ লগৰ এজনে ৰাজাক কল কৰি ক'লে যে হেল্ল' ৰাজা দা, শুনিছানে তুমি? তুমি কথা এটা জানা নাই? এই ইমান ফেফাইজ যে লাহে কব। আৰু তোৰ যে বিয়া ঠিক হৈছে হেনো? সেইবোৰ বাদ দিয়া, তোমাক ইম্পৰ্টেণ্ট কথা এটা ক'ব আছিল। কি কথানো? অনামিকাৰ কথাটো জানা নাই? তাইৰ কথা আৰু মোক নকবি। তাইৰ কথা মই এতিয়া পাহৰি পেলালোঁ। তাইৰ সকলো স্মৃতি মোৰ মগজুৰ পৰা উলিয়াই দিলোঁ। তাইৰ কথা আৰু মোক কেতিয়াও নকবি প্লিজ। তুমি তাইক ইমানেই ভাল পাইছিলানে? তাইক তুমি আজিলৈকে বুজিয়ে নেপালা। তাই তোমাক বহুত ভাল পাইছিলে, সেইবাবেই তোমাক তাই এৰিলে। তাই তোমাৰ জীৱনটো বেয়া হোৱাটো নিবিচাৰিছিলে। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে আৰু কি? আৰু কালি তাই পৃথিৱীৰ পৰা বিদায় ল'লে। কি? जावा
তোমাক মই বহুত ভাল পাইছিলোঁ। তোমাৰ অবিহনে মই এটা দিনো কটোৱা টান হৈ পৰিছে। তোমাৰ মৰম নোপোৱা থাকিবলৈ মোৰ বহুত কষ্ট হৈছে। কিন্তু সেই বুলি তোমাৰ জীৱনটোতো ধ্বংস কৰিব নোৱাৰোঁ। কাৰণ মই আৰু বেছি দিন নাথাকোঁ। ভগৱানে মোক সময়ে নিদিলে তোমাৰ লগত কটাবলৈ। মোক ক্ষমা কৰি দিবা। মোক ক্ষমা কৰি দিবা শুন, ক্ষমা কৰি দিবা। छू लिया तूने लब से आँखों को, मन्नतें पूरी तुमसे ही। तू मिले जहाँ मेरा जहाँ है वहाँ, रौनकें सारी तुमसे ही। पिया ओरे पिया। আপোনালোকে শুনিলে ৰাধা আৰু অনামিকাৰ লাভ ষ্টৰী। যদি আপোনালোকে চেনেলটো চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। তেতিয়ালৈকে বাই বাই বন্ধুসকল।